আমাৰ এই মানুহবিলাকৰ ক'তোতে শান্তি নাই। যদি আপোনাৰ বেছি বস্তু থাকে তাতো অশান্তি, যদি কম থাকে তাতো অশান্তি, যদি নাথাকে তাতো অশান্তি। মানে নাথাকিলেতো আৰু বেছিয়ে মাথা গৰম উঠি যায়। আজি বনাবলৈ একো এটা চব্জি নাছিলে, মোৰ মাথা গৰম উঠি গ'ল আৰু মই কি নবনাওঁ টেনশ্যন ভাবি থাকোঁতে গ'ল। আহোঁতে হাজবেণ্ডে ডিউটিৰ পৰা লৈ আহিলে এগাল চব্জি। এতিয়া আৰু বেছি টেনশ্যনত পৰিলোঁ, কি নবনাম ওলাই ল'লোঁ অলপকৈ লাবৰা বনাই দিম বুলি ভাবিলোঁ, মিক্স চব্জি এখনকে লগত চয়াবিন এক পেকেট লৈ কেনে মই ভাবি আছোঁ, কনফিউজ হৈ আছোঁ দিম নে নিদিম। হাজবেণ্ডে ক'লে দিব নালাগে, মই ক'লোঁ দিম। আৰু ছোৱালীজনীক মই বটলত পানী খাব দিছোঁ, তাই দেখিছিল একে উশাহত বটলত পানী টানি লৈছে আৰু তাইৰ উশাহ বন্ধ হৈ গৈছে। আৰু মই দৌৰ মাৰি চব্জি দলিয়াই দৌৰ মাৰি তাইৰ ওচৰত আহিলোঁ, মানে ভয় লাগি গৈছে মোৰ, তাইৰ উশাহ বন্ধ হৈ গৈছে, একেবাৰে টানি লৈছে তাই। বটলত দিলেও প্ৰব্লেম তাইৰ, বাতিত দিলেও প্ৰব্লেম, গিলাচত দিলেও প্ৰব্লেম তাইৰ। মানে ক'তোতে মানে শান্তিমতে পানী নাখায় তাই। তাৰপিছত তাইৰ লগৰ এইবিলাক আহিলে দেখিছেনে, বাইদেউ দাদা ভণ্টি আৰু মোৰো এইবিলাক লগৰ হয়। গোটেই পিছফালে ছোৱালীজনী দেখিছে, তাই মোৰ বেছিভাগ ভিডিঅ' কৰি দিয়ে, মই ছোৱালীজনীক লৈ বেছি ভিডিঅ' কৰিব কল এটা দিলোঁ খাবলৈ, মই আধা এৰিয়াই দিলোঁ ধুনীয়াকৈ, নাই তাই গোটেইখিনি এৰিয়াই নিজে কেনে খাইছে, দেখিছে নাই কল খাই আছে এতিয়া। কি খাই আছে বেটা তুমি? দেখাই দিয়াচোন কি খাই আছা, কি খাই আছা, দেখাই দিয়া কলটো, দেখাই দিয়া কলটো, দেখাই দিয়া কল খাই আছোঁ বুলি দেখাই দিয়া, এনেকৈ দেখাই দিয়া। কল খাই আছে দেই। কি খাই আছা তুমি? ছোৱালীজনী কল এটা দিয়াৰ পিছত তাই দেখিছে নাই কান্দিব ধৰিলে। কান্দাৰ পিছত মই তাইক অলপমান তাইৰ লগত মানে টাইম স্পেণ্ড কৰিলোঁ, নহ'লে তাই কান্দি থাকিব। তাইক অলপ খেলালোঁ, তাইৰ লগত গান গালোঁ, তাইৰ লগত ডেন্স কৰিলোঁ, বিহু নাচিলোঁ, কাৰ্টুন নাচিলোঁ, টমটৰ নাচিলোঁ, যিমানখিনি গান আছে আৰু যিমানখিনি মই জানো তাইৰ লগত এতিয়া মই এইবিলাক গাব ধৰিছোঁ। আগতে যেতিয়া ছোৱালী আছিলোঁ মোৰ মুখত সদায় এটাই গান আছিলে, আছিক বানায়া। তাৰপিছত যেতিয়া বিয়া হ'লোঁ এইটো গান, শাদি কৰকে ফঁচ গয়া। আৰু যেতিয়া চলি হ'ল এজনী তেতিয়া মোৰ মুখত এইটোৱে গান, টমাটাৰ বাৰে মজেদাৰ, আলু কি নিকলি বাৰাত, এইবিলাক গানেই আৰু গাই মোৰ মুখস্থ হৈ গ'ল। হাগিব গ'লেও এইটো গান মুখত, মুতিব গ'লেও এইটো গান মুখত, ভাত ৰান্ধিব গ'লেও এইটো গান মুখত, এইটোৱে গান, আলু কি নিকলি বাৰাত, বিল্লিয়াই এইবিলাকেই গান গাই ছোৱালীজনীক এতিয়া ডেন্স কৰি আছোঁ। দেখিছা নাই, তাইকো ডেন্স কৰাই আছোঁ, মই কৰোঁ। তাইৰ মনটো শান্তি দিবৰ কাৰণে এইবিলাক কৰি আছোঁ, মইতো ডেন্স কৰিব নাজানো। তাৰপিছত তাইক খেলাই তাই হাঁহিব ধৰিলে দেই কিবা। তাৰপিছত তাইক থৈ কেনে মই আহিলোঁ পেট পূজা কৰিবৰ কাৰণে। পেট পূজাটো কৰিব লাগিব, মইতো পেট পূজা কৰাই নাই এতিয়ালৈ। মই এতিয়া লৈছোঁ ভাজি, এইফালে ৰাতিৰে আছিল মাছৰ চব্জি, এইফালে আৰু লৈছোঁ দালি। আৰু ভোকত এইফালে পেট কুল কৰিছে, ভিডিঅ'টো কৰিলোঁ মই উল্টাকৈ, দেখিছেনে। আৰু ধনিয়া চাটনিও সেইফালে আছে আৰু। চ' এনেকৈ এতিয়া ৰাতিপুৱাৰ সাজটো খাই লওঁ, নহ'লে একদম পেট মৰি যাব আৰু, পেটত ভোকত মৰি যাম আৰু মই। তাৰপিছত আহিলোঁ আকৌ, দেখিছেনে এইবিলাক সমস্ত কামবিলাক ঠাণ্ডা দিনততো এইবিলাক কামেই আৰু মাথাটো বেছি গৰম কৰি দিয়ে। ছোৱালীজনী টিভি লগাই দিছোঁ চাই আছে, বিচনা গোটেইখিনি ৰুমত ঠিক ঠাক কৰিলোঁ। বিচনাকেইখন ঠিক কৰা হ'লে আৰু কিচেনটো চাফা হ'লে আৰু মোৰ জীৱনটো আহি যায় আৰু উশাহ ল'ব পাৰোঁ আৰু মই দীঘলকৈ এটা। তাৰপিছত ছোৱালীজনীক গা ধুৱাই আনি তাইক অলপমান মই চেৰেলেক্স খুৱাই দিলোঁ। আৰু বনাব টাইম পোৱা নাই আজি, সেইকাৰণে চেৰেলেক্সে পটাপট গৰম পানীত গুলি অলপ 5 মিনিট ঠাণ্ডা হোৱাৰ পিছত তাইক মই খুৱাব ধৰিলোঁ। আৰু তাই দেখিছা নাই বকি আছে, কিবা কিবি কৈ আছে আৰু মোক আঙুলি দেখে। তাৰপিছত আকৌ ক'ত গ'লোঁ, কিটচেনত গ'লোঁ ৰান্ধিবৰ কাৰণে। তাৰপিছত